মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 15 অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। তোমালোকে উত্তৰত লিখিবা তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মাছ ধৰা আৰু কুটিৰ শিল্পৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে। খ নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা মোৰ গাঁও বা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামবোৰ হ'ল খেতি, ব্যৱসায় আৰু চৰকাৰী বা ব্যক্তিগত খণ্ডৰ চাকৰি। গ নম্বৰ প্ৰশ্নটো হৈছে তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। তোমালোকে উত্তৰত লিখিবা মই আৰু মোৰ পৰিয়ালৰ লোকে জড়িত থকা 3টা অৰ্থনৈতিক কাৰ্য হ'ল চাকৰি কৰা, ব্যৱসায় চলোৱা আৰু ঘৰুৱা খেতি কৰা। দুই নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? প্ৰত্যেকটো কাৰ্য উদাহৰণ সহ ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা যিবোৰ কামৰ পৰা অৰ্থ উপাৰ্জন হয় সেইবোৰক অৰ্থনৈতিক কাৰ্য বোলে। উদাহৰণস্বৰূপে এজন শ্ৰমিকে শ্ৰমৰ বিনিময়ত পোৱা মজুৰি। আনহাতে যিবোৰ কামৰ পৰা কোনো ধৰণৰ অৰ্থ উপাৰ্জন নহয় কিন্তু মৰম, স্নেহ বা দায়িত্ব পালনৰ বাবে কৰা হয় সেইবোৰক অনা অৰ্থনৈতিক কাৰ্য বোলা হয়। উদাহৰণস্বৰূপে পিতৃ-মাতৃয়ে সন্তানৰ যতন লোৱা। তিনি নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটোক কিয় অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা। তোমালোকে উত্তৰত লিখিবা মোৰ এলেকাত প্ৰচলিত এটা অনা অৰ্থনৈতিক কাৰ্য হ'ল সাংস্কৃতিক সংঘ বা পুথিভঁৰাল পৰিচালনা কৰা। এই কাৰ্যটোক অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হয় কাৰণ ইয়াৰ পৰা কোনো আৰ্থিক লাভালাভ নহয়। এই কাৰ্যই সমাজৰ কল্যাণৰ হকে ল'ৰা-ছোৱালীক গীত মাত, নৃত্য আৰু কবিতা আদি শিকায় আৰু কিতাপ পঢ়াৰ সুবিধা দি সমাজৰ বৌদ্ধিক আৰু সাংস্কৃতিক উন্নয়নত অৰিহণা যোগায়। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনীতিৰ মূল খণ্ড কেইটা কি কি? তোমালোকে উত্তৰত লিখিবা অৰ্থনীতিৰ মূল খণ্ড 3টা। সেয়া হৈছে প্ৰাথমিক খণ্ড, গৌণ খণ্ড আৰু সেৱা খণ্ড। খ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা প্ৰাথমিক খণ্ডক কৃষি খণ্ড বুলিও কোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি? তোমালোকে উত্তৰত লিখিবা অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। ঘ নম্বৰ প্ৰশ্নটো হৈছে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি? তোমালোকে উত্তৰত লিখিবা বিনিময় প্ৰথা হ'ল এনে এক পদ্ধতি য'ত সামগ্ৰী বা সেৱাৰ আদান প্ৰদান প্ৰত্যক্ষভাৱে আন সামগ্ৰী বা সেৱাৰ সৈতে কৰা হয় য'ত টকা পইচাৰ ব্যৱহাৰ নহয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি? তোমালোকে উত্তৰত লিখিবা
বৰ্তমানৰ বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা। 2 নম্বৰ প্ৰশ্নটো হৈছে মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সাল সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা মুদ্ৰাৰ আৱিষ্কাৰে সামগ্ৰীৰ সাল সলনিৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিলে। বিনিময় প্ৰথাৰ অসুবিধা যেনে সামগ্ৰীৰ ভাগ বতৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ সমস্যাবোৰ মুদ্ৰাৰ আৱিষ্কাৰৰ ফলত দূৰ হ'ল। মুদ্ৰাৰ জৰিয়তে মানুহে সহজে বস্তু কিনিব আৰু বেচিব পৰা হ'ল, যাৰ ফলত বাণিজ্যৰ প্ৰসাৰ হ'ল। তিনি নম্বৰ প্ৰশ্নটো হৈছে প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা তিনিটা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত বুজিব পাৰি। উদাহৰণস্বৰূপে অসমত কৰা ধান খেতি প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। এই ধান কলত চাউললৈ ৰূপান্তৰ কৰা হয়, যিটো গৌণ খণ্ডৰ অংশ। ইয়াৰ পিছত এই চাউলৰ পৰা পিঠা পনা, লাড়ু আদি প্ৰস্তুত কৰা হয়। এই খাদ্য সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ পৰিবহণ আৰু যোগাযোগ সেৱা ব্যৱহাৰ কৰা হয়, যিটো সেৱা খণ্ডৰ অন্তৰ্গত। এইদৰে এটা সামগ্ৰী উৎপাদনৰ পৰা বিক্ৰীলৈকে তিনিওটা খণ্ডই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।